বন্ধুসকল শিৱ মন্দিৰ আহি আছো পূজা কৰিবলৈ এতিয়া 12টা বাজিছে 12টা বজাত মই আহি আছো মন্দিৰলৈ তাতে এটা উঠাই মেলি আমি যাম গৈ পেলাই আপোনালোকক দেখাই আছো তাতে কিমান মানুহ হৈছে কেনেকুৱা কি হৈছে সব গৈ দেখাই আছো আপোনালোকক কৈলাশৰ শিখৰে থাকে মহাদেৱ সংগে পাৰ্বতীয়া দেৱৰো দেৱতা হৰ হৰ মহাদেৱ থাকে ডম্বৰুবা প্ৰেম পূজাৰী তুমি জটাধাৰী কৈলাশপতি তুমি আদি যোগী উমানন্দ তুমি উমাপতি ইয়াতে ৰুটি ভাজি দেখুৱাই আছে ৰাইজক এইটো একদম মন্দিৰ হয় তো আমি এতিয়া চিৰা ভাজি ৰুটি ভাজি খাম ইয়াত আছে নাই ভকতলৈ আছে নাই তেতিয়া সেইবোৰ হেৰি কৰি দিয়ে খাব লাগিব ন চবে কবলে পৰাই নাই দিয়া ঠিক আছে ঐ পায়স লৈ ঐ YouTube কিবা এটা কওক আজি নিমাতী বাগগাঁও আৰু কলীয়াডোঙা লগ লাগি নতুন শিৱ মন্দিৰত আমি প্ৰসাদ বিতৰণ অনুষ্ঠানটো আমি আৰম্ভ কৰিছোঁ আমি সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ যাতে অহা বছৰ বা প্ৰতি বছৰে আমি এনেদৰে আনন্দিতভাৱে শিৱ মন্দিৰত আমি এনেদৰে শিৱৰাত্ৰি উদযাপন কৰিব তাৰ উপলক্ষে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ শিখৰে থাকে মহাদেৱ সংগে পাৰ্বতীয়া দেৱৰো দেৱতা হৰ হৰ মহাদেৱ থাকে ডম্বৰুবা প্ৰেম পূজাৰী তুমি জটাধাৰী কৈলাশপতি তুমি আদি যোগী উমানন্দ তুমি উমাপতি কৈলাশৰ শিখৰে